নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। এই ভিডিঅ'টোত আমি বিশেষভাৱে আলোচনা কৰিম যিহেতু এডিআৰইৰ যি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এক্সাম সেই এক্সামসমূহ কেতিয়াকৈ অনুষ্ঠিত কৰা হ'ব বা সেই এক্সামসমূহৰ ওপৰত নতুন কি আপডেট আহিছে সেই সম্পৰ্কে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে যিসকলে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত ভিজিট কৰিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে আমি ভৱিষ্যতে যিকোনো ধৰণৰ আপডেট দিওঁ সেই আপডেটখিনি আপোনালোকে অতি সোনকালে পায়। আৰু যদি ভিডিঅ'টো ভাল পায় শেষলৈকে চাব আৰু লগতে এটা লাইক কৰি আমাক উৎসাহ জনাব বুলি আমি আশা কৰিলোঁ। লগতে যদি আপোনালোকৰ কিবা টপিকৰ ওপৰত ডাউট আছে বা কিবা টপিকৰ ওপৰত কুৱেশ্যন আপোনালোকৰ সুধিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰিব আৰু সেই তাৰ আনচাৰ আমি দিবলৈ চেষ্টা কৰিম। গতিকে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু যি আছাম পুলিচৰ যি ফিজিকেল টেষ্ট আছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে সেই ফিজিকেল টেষ্ট জুলাই মাহত অনুষ্ঠিত হ'ব আৰু সেই সম্পৰ্কে আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ ইতিমধ্যে। গতিকে আপোনালোকে যিসকলে চোৱা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু লগতে আমাৰ চেনেলটো ভিজিট কৰিও সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে। গতিকে এতিয়া কথাটো হ'ল যে যি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এক্সাম সেই এক্সামসমূহ কেতিয়াকৈ অনুষ্ঠিত কৰা হ'ব, লগতে শিক্ষকৰ যি নিযুক্তি কেতিয়াকৈ সম্পূৰ্ণ হ'ব। এই কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে যি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এক্সাম সেই এক্সামসমূহ জুলাই মাহতে অনুষ্ঠিত কৰা হ'ব। আছাম পুলিচৰ যি ফিজিকেল টেষ্ট সেই সমান্তৰালভাৱে সেই সকলোবোৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। এই সম্পৰ্কত যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ভাষণত কৈছে সেই ক্লিপটো আমি এই ভিডিঅ'টোৰ লগত সংযোগ কৰি দিম। আপোনালোকে সেই ক্লিপটো চাওক এতিয়া, আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এতিয়ালৈকে যিসকলে চাই আছে তেওঁলোকে প্লিজ ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি অনুৰোধ জনালোঁ। আৰু যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট কৰিব। আৰু এতিয়া বলক আমি ভিডিঅ' ক্লিপটো চাওঁ। আজি 1 লাখ চাকৰি কি ৰকম হ'ব এইটো সম্ভৱ নাই। আৰু কংগ্ৰেছে কোৱা বাদ দিয়ক, আমাৰ পাৰ্টিৰ মানুহেও মোক কৈ আছিলে যে আপুনি এইটো কি ইলেকশ্যন কৈ দিলে, আৰুতো বিজেপি অসমত ইলেকশ্যন খেলিব নোৱাৰিব, ইমান মিছা প্ৰতিশ্ৰুতি দি দিলে। কিন্তু আজি আপোনালোকক চাওক, ৰাইজৰ আশীৰ্বাদ আছে। আজিলৈকে আমি 97,000 চাকৰি আমি দি দিলো। এতিয়া চাকৰি নামত কোনোবা দালাল আছে? দালাল বিলাক গাঁতত সোমাই গল, কোনো দালালি নাই। এতিয়া দালাল পালে থাপ্পৰ, কোনো অসমত দালাল নচলিব। চাকৰি নামত কোনো দালাল বন্ধ। এতিয়া চাওক, 1 লাখ চাকৰি 2-3 দিনত হৈ যাব, কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব, হয় নে নহয়? সেইকাৰণে 1 লাখ চাকৰি শেষ হৈ যোৱাৰ লগে লগে আমি আৰু 35,000 চাকৰি আমি খুলি দিম। পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? জুলাই মাহ। এতিয়া আপোনালোকে কওক, কৈছিলো 1 লাখ, 1,35,000 হ'ব এই বছৰ, 25ত আৰু হ'ব। মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল, ডিষ্টিংশ্যন লেটাৰ লৈ আমি পাছ কৰি আছো, হয় নে নহয়? এতিয়া আপোনালোকে চাওক,